हेलो गाइस, पिठा पुरिছোঁ আৰু বিহু বুলি। বহুত পৰি যায় আঙুলি তিল পিঠা পৰোঁতে, কিন্তু আলহীক দিলে আৰু প্লেটত এৰি যায়গৈ। কেনেকুৱা হৈছে তিল পিঠা জনাব আপোনালোকে। বনিছে আৰু ইয়াতকৈ আৰু দীঘল ক'ত কৰিব পাৰি। বহুত গৰম। তিল পিঠা বনোৱাটো সহজ নহয়, কিন্তু আলহীক দিলে আৰু আলহীয়ে এৰি থৈ যায় খাবলৈ চবেই বেয়া পায় বুলি ক'ব পাৰি। হ'লেও তিল পিঠাটোৱে বনাই ভাল লাগে বিহু বুলি ক'লে। আপোনালোকৰ ঘৰত সকলোৱে ৰেডি কৰিলে চাগে, মই আৰু বনাই আছোঁ লাহে ধীৰে। মানে জুইটো অলপ ঢিলা হ'লেই পিঠাটো বেয়া হৈ যায়। বহুত আঙুলি পোৰেও। মানে এনেকৈ পিঠাটো অলপ ওপৰত তলত অলপ দেৰি ৰাখি কিনে ওপৰত ৰাখিব লাগে, তেতিয়া মানে বহুত দিনলৈ পিঠাটো ভাল হৈ থাকে। মোৰ মানে টাৱাখন অলপ মানে গৰাটো অলপ ওখ আছে, তো সেইটো কাৰণে এইবিলাক পিঠাবিলাক কিনাৰতে জমা হৈ গৈছে। ইয়াত দেখিছে নহয়, ইয়াত জমা হৈ গৈছে, মানে পাৰটোৰ পৰা পেলাবলৈ অলপ অসুবিধা, তো সেইটো কাৰণে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে। মানে এটা শ্বেয়াৰ কৰি দিলে আৰু ভাল লাগে মনটোত, ছাবস্ক্ৰাইব কৰি দিলে আৰু ভাল লাগে। মানে আৰু আগলৈ বনাবলৈ ভিডিঅ'বিলাক মানে মনত সাহস এটা আহে আৰু। অ'কে গাইজ, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।